হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰাজশ্ৰী, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আজি আপোনালোকলৈ পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এটা বিশেষ কামত জড়িত হৈ থকাৰ বাবে আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। আজি গৰম বন্ধ দিয়া প্ৰায় 15-20 দিন হ'বই হ'ল। সেইবাবে ভাবিলোঁ অকণমান এফালৰ পৰা আহোঁগৈ। ঘৰৰ ওচৰতে থকা এডোখৰ খুব সুন্দৰ ঠাই, আচলতে বেটাই যাবৰ কাৰণে মন কৰি আছিলে, সেইবাবে আজি পুনৰবাৰ ওলাই আহিছোঁ কাম কৰি শেষ হোৱাৰ পিছত। এয়া দেখিছেনে পৰিৱেশটো কিমান সুন্দৰ। আমি গৈ পালোঁগৈ, মানে সন্ধিয়া 5মান বজাত গৈ পাইছোঁগৈ। আৰু ইয়াত দেখিছেনে এণ্ট্ৰেঞ্চটো কিমান সুন্দৰ। তাতে দেৱদাৰু আৰু এজোপা বিদ্যা গছ বুলি কওঁ। আপোনালোকে জনাবচোন কমেণ্ট কৰি এই গছজোপা কি বুলি কয় আপোনালোকৰ ফালে। এইফালে আহি খুব সুন্দৰ পৰিৱেশৰ মাজত এয়া আমাৰ বেটাৰ আটাইতকৈ ফেভাৰিট প্লেচটো আহি পালোঁহি, য'ত জোলনা আৰু খেলাৰ বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক আছে। সৰু ল'ৰা ছোৱালীৰ কাৰণে আচলতে সময় অতিবাহিত কৰিব পৰাকৈ এখন খুব সুন্দৰ উদ্যান বুলি ক'ব লাগিব। সতী সাধনী কলাক্ষেত্ৰ আছে চেলেঙিত, গোলাঘাট জিলাৰ চেলেঙিত আছে। আমাৰ ঘৰৰ পৰা ওচৰতে, আৰু আমি আগতেও প্ৰায় গৈছোঁ। So loud as the hours pass, we're gonna do it all again. We wanna chase the night. পাৰ্কটো সদায় ঘূৰিয়ে ফুৰা হয়, কিন্তু আজিৰ আচলতে মূল উদ্দেশ্য আছিলে চুইমিং পুলত সাঁতোৰ শিকা। কিন্তু ডাঙৰবিলাকক যিহেতু নামিবলৈ নিদিয়ে, সি অকণমান ভয় কৰিলে। প্ৰথমতে অকণমান চুচুক চামাক কৰি অৱশেষত নামিলে গৈ পুলটোত। অকণমান বোলো শিকক বুলি ভাবিয়ে তাক আচলতে আগবঢ়াই দিছিলোঁ, কিন্তু সিমানখিনি হৈ নুঠিলগৈ। নামিবলৈ অকণমান সি ভয় কৰে, তথাপিও তাৰ খেলাবিলাক চাওকচোন। মুখখন বন্ধ কৰি ৰাখিবা।